চেনেল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে গৰু বিহু। ময়ো এয়া সাজি কাচি লৈছোঁ। এতিয়া যাম নৈলৈ, তাত গৰু গা ধুৱাব। আৰু আমাৰ ইয়াত অকণমান বেলেগকৈ পাতে, কেনেকৈ চেলিব্ৰেট কৰে আপোনালোকক দেখাম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো তেন্তে ষ্টাৰ্ট কৰোঁ। এয়া এতিয়া যাবলৈ ওলাইছোঁ। মায়ে কাপোৰযোৰ অলপ ঠিক কৰি দি আছে। মায়ে কিবা এটা কৈছে, মানে কেমেৰাত নুলিয়াবি বুলি কৈছে। আৰু এয়া আহি গ'ল আমাৰ গৰু আমাৰ টাউনত ইমান পাবলৈ নাই, কিন্তু যি কি নহওক বহুত ধুনীয়াকৈ ইয়াত চেলিব্ৰেট কৰা হয়। পিছৰডোখৰ চাই যাওক আপোনালোকে। আৰু এয়া আমি পাই গ'লোহি নৈৰ ওচৰত। এতিয়া সকলোৱে আশীৰ্বাদ লৈছে। আশীৰ্বাদ লৈ সকলো তললৈ নামি গৈছে গৰু গা ধুৱাবলৈ। আমি বাৰু তললৈ নামি যোৱা নাই, ওপৰতে আছোঁ, ওপৰৰ পৰাই চাইছোঁ। তাৰপৰা গৰু গা পা ধুনীয়াকৈ এফালে ধুৱাই লৈছে আৰু এইফালে নাচ আৰম্ভ হৈ গৈছে। বিহুত আৰু বিহু অকণ নানাচাকৈ কেনেকৈ থাকোঁ, নহয়নে বাৰু? এয়া আমি অলপ ৰখি চাই আছোঁ। আমাৰ মহিলা পাৰ্টিটো এয়া নাচিবলৈ আৰম্ভ কৰিলে। এতিয়া আমিও অলপ নাচিব লাগিব, যিহেতু বিহু হয় ন। এয়া এতিয়া ঘৰলৈ আহি আছোঁ লগৰজনীৰ লগত। বহুত নাছিলোঁ আজি, ভাগৰে লাগি গ'ল। গুড মৰ্ণিং গাইজ। আজি হৈছে নেক্সট ডে'। কালি ব্লগটো সিমানলৈকে কৰিলোঁ, তাৰপিছত মোৰ মানে কৰিবলৈ নোৱাৰিলোঁ, যিহেতু মোৰ গাটো বহুত বেয়া লাগিলে। তাৰপৰা আজি হৈছে মানুহৰ বিহু। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গৰু বিহু মানুহৰ বিহু দুটা দিন মানে এটা ব্লগতে এড কৰি দিছোঁ মই। আৰু কালি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বলক তেন্তে ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। আৰু এয়া মাহ হালধি মায়ে পিচি থৈছে। এতিয়া মই এয়া লগাম। এয়া আহি গ'লোঁ গা পা ধুই মেলি। তাৰপিছত এতিয়া কিবা এটা খাই লওঁ। ইমান যি পাৰিছোঁ তাকে দেখাম। আৰু তাতে দুটা ভিডিঅ' এড কৰিছোঁ, যিহেতু কালি মই ভিডিঅ'ই নকৰিলোঁ। আজি ভিডিঅ'টো চাই থাকিব। আৰু এয়া আজি আমাৰ ঘৰত মৃতকৰ জলপান কৰিছে, তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আইতা আৰু দেউতা আৰু ককাৰ হৈ মেলি মৃতকৰ জলপান অকণ খোৱালে। আৰু এতিয়া সকলো কাম হৈ গ'ল। এতিয়া অলপ জলপান খাই লওঁ। এয়া অলপ জলপান খাই লৈছোঁ। 2000 years later. আৰু এয়া মই আহি পালোঁ ৰংঘৰ। কিমান মানুহ দেখিছেনে? এনে আৰু কৈছিলা যদি দিবাচোন দেই। মই ইয়াত মই জানো মই এটা পাই গুচি গ'লো। আৰু এতিয়া আমি যাব লৈছোঁ ঘৰ, যিহেতু বহুত আন্ধাৰ হৈ গ'ল।